হাই গাইজ বৰ নিৰ্জন ঠাই বহুত ভাল লাগছে আমি আচলতে ভাগৰি গৈছোঁ হাই গাইজ আমি স্বাধীনতা দিৱস উপলক্ষে অলপ ফুৰিব যাব ওলাইছোঁ আমাৰ এয়া যাত্ৰা আৰম্ভ এতিয়া অলপ এনেই ঘূৰিম আৰু য'তে ত'তে ড্ৰোনখনো লৈছোঁ অলপ যদি পাৰোঁ কিবা এনেইতো ভাল নহয় আমাৰ বাৰু একো তথাপি চাওঁ ভাল হ'লে নহয় আমি 75 ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে অলপ এনেই ঘূৰিম আমি তেল ডিপু পালোহি এতিয়া আমি আহিছোঁ তেল ডিপত অলপ তেল ভৰাই লওঁ গোটেইকেইজন আছে আমাৰ খালে নহ'ব ন গাড়ীখনো খাব লাগিব আমাৰ দেখা কল্যাণ চুমা দাম মানে বহুত বেছি এতিয়া মোটামুটি 100 টকাই এই 2 টকা এটা আৰু সেইটো থৈ দিলেই ভাল হয় তোপ ল'ব লাগিব এক টপ সেই নকৰবি গৈ আছো এতিয়া আমাৰ সেহত এই কি আছিলে আমি অলপ এই মান্দাকাটা বুলি কয় ধুনীয়া হয় বহুত ধুনীয়া হয় প্ৰাকৃতিক দৃশ্য আপোনালোকক দেখাম আমি দুখনেৰে দুটামান শ্বট ল'ব আমি ট্ৰাই কৰিম কি হয় নাজানো আপোনালোকে বেয়া পালে ভাল পালে চাব মুঠতে দেই আমাৰ ইণ্ডিপেণ্ডেন্স ডে স্পেচিয়েল ব্লগ আপোনালোকে চাব মাত্ৰ ভাল হ'লে বেয়া হ'লে চাব দেই কিন্তু আমি অলপ কাপোৰ আপোনালোকক বেলেগ দেখাম চাগে অলপ সময় আমি ৰেষ্ট লৈছোঁ এই ৰাস্তাটো বিৰাট ভালকৈ বনাইছে আৰু ইমান ধুনীয়া লগা হৈছে নহয় এইটোৱে আজি সকলোৰে আনন্দ কাৰণ কি আজি কি আমাৰ ভিউ ল'বলৈ চেষ্টা কৰি আছে কেইটামান আমাৰ নৰ্থ গুৱাহাটী মান্দাকাটাৰ মানে কি হ'ল বেটাৰী ডাউন চ' লাষ্টততো লোৱা নহ'ল মানে নিজে অট'মেটিক লেণ্ডিং হৈ গ'ল এইখন এতিয়া আমি গৈ আছোঁ ক'ত যাম আমি অশ্লকান্ত এইটো নৰ্থ গুৱাহাটীত আছে ড্ৰোনৰ এটা বেটাৰী বাকী আছে যদি যিমানখিনি পাৰোঁ কভাৰ কৰিব সেইখিনি কৰিম আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি ঠিক আছে এই ফুলুঙৰ পৰা এইফালে দীৰ্ঘেশ্বৰী মন্দিৰ যায় আৰু এইফালে হৈছে নৰ্থ গুৱাহাটী আমি যাম এতিয়া এতিয়া আমি আহি পাইছোঁ ফুলুং ফুলুং এতিয়া অলপ চাহাই লওঁ তেল ভৰাই লওঁ ইঞ্জিনত গাড়ীখনত তেল ভৰাই আহিছোঁ এতিয়া আমাৰ পেট্ৰল অলপ তেল ভৰাম কচুৰি চিঙৰা খাৱা হ'ল খাৱা সেইখিনি এতিয়া আমি বিজু দিব লাগে মোকতো কোনে দিয়ে মহে দিব লাগিব বোলে গাইজ আমি এতিয়া নৰ্থ গুৱাহাটী আহি পালোঁ আমাৰ সকলোৰে আৱেগ সকলোৰে গৌৰৱ মহাবাহু ব্ৰহ্মপুত্ৰ আমাৰ অসমত আছে এই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত অস্ত্ৰকান্ত দেৱালয় তাতে আমি গৈ আছোঁ এতিয়া আমি অস্ত্ৰকান্ত দেৱালয় পালোঁ আহি ইয়াতে
এতিয়া আমি আহি পালোঁ অশ্বক্লান্ত দেৱালয়। এতিয়া আমি ওপৰলৈকে যাম, কিন্তু এটা প্ৰব্লেম আছে, 76টা কিবা সঠি থকা বুলি ক'লে কোনোবাই, কেনেকৈ বা খোজকাঢ়োঁ, এইটো নাযাওঁ বুলি কৈছে। আমি দেখাই আছোঁ এতিয়া সুন্দৰ ভিউ। ভাগৰ লাগিলে আমাৰ ফুফেনি ওলাইছে মুখৰ পৰা, বহুত ধৰি গৈছে, উপায় নাই আৰু। এই ওপৰ পালোঁ, ফাইনেলি ওপৰ পালোঁ। এই ভাগাৰ লাগছে ইয়াতে, নাই মোৰ একেবাৰে ভাগৰ লাগে, হেথেং দিছি। মোৰ একেবাৰে লগা নাই, পইচা ক'লেনো কিডাল হ'ব, ভাগৰ লাগিছে। চব বাউণ্ডাৰী সেই কৰি দিছে একদম। আপোনালোকে সকলোৱে ওপৰৰ পৰা উঠি আহি, তলৰ পৰা উঠি আহি ওপৰত ৰেষ্ট ল'ব পাৰিব। চৰি দেই, ওপৰৰ পৰা উঠি আহি বুলি কৈছিলোঁ, তলৰ পৰা উঠি আহি ওপৰত ৰেষ্ট ল'ব পাৰিব। দেৱালয়ৰ মেইন গেটটো বন্ধ আছে, নিশ্চয় ক'ভিড পৰিস্থিতিৰ বাবে চাগে বন্ধ কৰি ৰাখিছে। তথাপি আমি ইয়াতে খাৱা ল'ম এটা। আমি যাবলৈ ওলালোঁ অশ্লকান্তৰ পৰা, এতিয়া তলত নামিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। গোটেইকেইটাৰে খোজকাঢ়ি ওপৰলৈ আহোঁতে পূৰা ভাগৰ লাগি গৈছে, তথাপিও মানে ষ্টেমিনা কমা নাই। তথাপিও গৈ আমি ব্ৰহ্মপুত্ৰ নদী, মহাবাহু ব্ৰহ্মপুত্ৰ, অসমৰ আৱেগ, অসমৰ অনুভূতি, এইটো উমানন্দ, তাৰ ওপৰেৰে ৰ'পৱে, কেবল কাৰ। আমি অশ্বক্লান্ত দেৱালয়ৰ পৰা এতিয়া ঘৰলৈকে উভতিম। দিনটো ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে, স্বাধীনতা দিৱস উপলক্ষে আমি অশ্বক্লান্ততে আজি আহিলোঁ, আশীষ ল'লোঁ অশ্বক্লান্ত দেৱালয়ৰ পৰা। তাৰপাছত আমি এতিয়া উভতিম ঘৰলৈকে। আমাৰ তলত এজন আছে পেটলা, আমাৰ তলতে থাকিল জান্দা, আৰু বাকী আমি এইকেইজন ওপৰলৈকে আহিছিলোঁ। এপ্ৰক্স 100টা চিৰি হ'ব চাগে। এয়া জান্দা ড্ৰোনৰ বক্সটো লৈ হ'লেও সি ওপৰলৈকে আহি আছে, বহিল চুচৰাই ওলাই আহিছে। আকৌ ইয়াতে ৰখি আছে, ইয়াৰ সাহস নহ'ল, তথাপি আহিছে কিন্তু দেই। আপোনালোকক মই দেখাম কিমান ডাঙৰ জেগা এটা, মানে মাইলষ্টোন এটা কমপ্লিট কৰিছে ড্ৰোনখন লৈ আহি। চাওকচোন, লগত আকৌ ড্ৰোনখন, এইটো চাওকচোন আপোনালোকে। উভতি যোৱাৰ সময় অশ্বক্লান্ত দেৱালয়ৰ পৰা ঘৰ অভিমুখে। এয়া মধ্যম খণ্ডত আহি আমি ফায়াৰ ক্ৰেফ্টত অলপ কিবা পেট পূজা কৰিম। পেট পূজা কৰি উঠি আমি আজি গুচি যাম।
চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আমাক কমেণ্টৰ জৰিয়তে পৰামৰ্শ দিবলৈ নাপাহৰিব কি কম ভাগৰ লাগছি আমি আহি পালোঁ অস্ত্ৰকান্ত নৰ্থ ইষ্ট এক্সপ্ল'ৰাৰৰ ফালৰ পৰা আমাৰ এইটো ব্লগ আছিলে জয় অসম জয় হিন্দ জয় ভাৰত